নমস্কাৰ এনবিসি স্কিল ডেভেলপমেন্টে লৈ আনিছে এটা ই লাৰ্নিং প্লেটফৰ্ম য'ত আপোনালোকে শিকিব পাৰিব ধৰি লওক ঘৰত বহিয়ে আমাৰ কম্পিউটাৰ ৰিলেটেড যোনখিনি কোৱেৰিজ থাকে বা যোনখিনি এতিয়া বৰ্তমান থাকি গৈছে বহুত ষ্টুডেণ্টছৰ তো সেইখিনি তাত টোটেলি পুৰাই দিয়া হ'ব ধৰি লওক এতিয়া কোনোবা ষ্টুডেণ্টে ধৰি লওক এক্সেলটো নাজানে ধৰি লওক কোনোবা কিবা নাজানে ঠিক আছে ফটোশ্বপ নাজানে ধৰি লওক নতুবা ধৰি লওক কোনোবাই ডাটা এণ্ট্ৰি বা নতুবা ধৰি লওক বহুতখিনি বস্তু থাকে যোনখিনি চবেই নাজানে ঠিক আছে তো এনেকুৱা এটা প্লেটফৰ্ম আমি এতিয়া বৰ্তমান দিব গৈ আছোঁ বা লঞ্চ কৰিব গৈ আছে এনবিসি স্কিল ডেভেলপমেণ্টে 9 তাৰিখে অহা কাইলৈ য'ত টোটেলি এইখিনি গোটেই কনচেপ্টখিনি দিয়া থাকিব ধৰি লওক টোটেলি কনচেপ্ট কেনেকুৱা থাকিব ধৰি লওক কোনোবাই যদি ধৰি লওক ই প্ৰৱেশত এডমিশ্যন লৈছে মানে এইটো টোটেলি বেছিক কম্পিউটাৰ কোৰ্চ হয় তো তাত কি হ'ব তাত অকল বেছিক কম্পিউটাৰ কোৰ্চ থাকে ধৰি লওক হাই লেভেলৰ কম্পিউটাৰ কোৰ্চখিনি শিকোৱা নহয় কিন্তু ইয়াত আমাৰ এই প্লেটফৰ্মত ইউজ কৰিলে কি হ'ব টোটেলি হাই লেভেলৰ যোনখিনি কোৰ্চেছ থাকিব বা যোনখিনি কণ্টেণ্ট থাকিব সেইখিনি তেওঁলোকক প্ৰভাইড কৰি দিয়া হ'ব মানে তেওঁলোকক শিকোৱা হ'ব ডাইৰেক্টলি লাইভ ক্লাছেছ থাকিব মানে ধৰি লওক এতিয়া মই যেনেকৈ ভিডিঅ' এটা দি আছোঁ আপোনালোকক ডাইৰেক্টলি লাইভ হৈ আছে ধৰি লওক যদি মই ভিডিঅ'টো আপোনালোকে লাইভ চাই আছে লাইভ হৈ আছে ঠিক আছে তেনেকুৱাই কথা এতিয়া ধৰি লওক ডাইৰেক্টলি ভিডিঅ' কনফাৰেঞ্চ হ'ব তাত ধৰি লোৱা এতিয়া তোমালোকৰ কোনোবা কাৰোবাৰ যদি কিবা কুৱেশ্যন থাকে ডাইৰেক্টলি কুৱেশ্যন সুধিব পাৰা আৰু যোনটো কনভাৰচেশ্যন হ'ব এইটো টোটেলি হিন্দীত হ'ব তো কাৰো অসুবিধা নহ'ব আৰু যদি কাৰোবাৰ অসুবিধা হয় তেতিয়াহ'লে কি কৰিবা আমাৰ যোনটো গ্ৰুপ থাকিব আমাৰ যোনটো এনবিসি গ্ৰুপ হয় গ্ৰুপত তোমালোকে কুৱেশ্যন পুট কৰিব পাৰিবা কি কুৱেশ্যন আছে গোটেইখিনি সুধিব পাৰিবা আৰু এটা বিশেষ কথা যদি কোনোবা ষ্টুডেণ্টে আমাৰ এনবিসি স্কিল ডেভেলপমেণ্টৰ লগত জড়িত হ'ব বিচাৰিছিলে এতিয়াও জড়িত হ'ব পাৰিব ডাইৰেক্টলি আমি তেওঁক ইয়াত অনলাইন যোনটো কোৰ্চ হয় তেওঁলোকক ডাইৰেক্টলি অনলাইন কোৰ্চত আমি প্ৰভাইড কৰি দিম তেওঁলোকে খালি এটাই কাম কৰিব লাগিব যে আমাৰ যোনটো অনলাইন যোনটো ৰেজিষ্ট্ৰেশ্যন হয় তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন অনলাইন কৰি ল'ব লাগিব তাৰপিছতে তেওঁলোকক আমি ডাইৰেক্টলি এই ক্লাছেছখিনি প্ৰভাইড কৰিম এইটো টোটেলি ফ্ৰী অফ কষ্ট হয় ঠিক আছে ইয়াৰ কাৰণে কোনো এমাউণ্ট পে' কৰিব নালাগে টোটেলি ফ্ৰী অফ কষ্ট হয় আৰু বহুতখিনি শিকিব পাৰিব ধৰি লওক এটা প্ৰফেচনেল এজন মানুহ কেনেকৈ হ'ব লাগে প্ৰফেচনেল ৱেত কেনেকৈ কথা পাতিব লাগে সেইখিনি বস্তু ইয়াত শিকোৱা হ'ব আৰু বহুতখিনি বস্তু থাকিব ইয়াত টোটেলি মই কওঁতে বহুত দীঘল হৈ যাব ভিডিঅ'টো আৰু অফক'ৰ্ছ বহুত দীঘল হ'লে কোনো চাব নিবিচাৰে আৰু স্কিপ কৰি যাব বহুতে তো সেইকাৰণে কি হ'ব তো তাতকৈ মই ভাল আমি নেক্সট ভিডিঅ'টোত মই ভালকৈ আৰু বুজাই দিম কেনেকৈ কি হ'ব কি নহয় আৰু এটা কথা কৈ লওঁ তোমালোকলৈ চবলৈ আমাৰ গ্ৰুপত লিংক এটা দিয়া হ'ব এই লিংকটোত তোমালোকে ডাইৰেক্টলি ইনভাইটৰ লিংক হ'ব ডাইৰেক্টলি তোমালোকে এড হৈ ল'বা আমাৰ সেই গ্ৰুপটোত আৰু গ্ৰুপটোতে যেতিয়া তোমালোকৰ ভিডিঅ' আহিব লগালগ তোমালোকৰ নটিফিকেশ্যন যাব তোমালোকে ভিডিঅ'টো চাবা আৰু আমাৰ যোনটো হোৱাটছআপ গ্ৰুপ হয় তাত আমি দিম যে আমাৰ আমুকটা সময়ত বা এইটো সময়ত তোমালোকৰ ক্লাছেছখিনি হ'ব তোমালোকে চবে এটেণ্ড থাকিবা তো সেইখিনি বস্তু দিয়া থাকিব চ' বহুত ভাল লাগিব এই ভিডিঅ'খিনি চাই পেলাই বা এই কনভাৰচেশ্যনখিনি কৰি বা এই ক্লাছেছখিনি কৰি তো চবে ধৰি লওক চবেই ইয়াত ইনভাইট কৰাৰ পিছত তোমাৰ চবেই এড হৈ ল'বা ঠিক আছে বাকী ধৰি লওক কিবা যদি জানিবলগীয়া থাকে কাইণ্ডলি মোক ফোন কৰিবা মোৰ ফোন নম্বৰটো দিয়াই থাকিবা তলত ঠিক আছে আৰু যদি ধৰি লওক কোনোবা ষ্টুডেণ্টে এতিয়াও এনেকুৱা আছে যে কিবা কুৱেশ্যন থাকিলে ধৰি লওক এনেকুৱা কুৱেশ্যন ধৰি লোৱা কম্পিউটাৰ ৰিলেটেড কিবা কুৱেশ্যন থাকিলে ডাইৰেক্টলি সুধিব পাৰিবা মোৰ ফোন নম্বৰটো দিয়াই থাকিব আৰু বিশেষ সিমানেই কথা যদি তোমালোকে আৰু কিবা জানিব আছে বা কিবা নতুন কোৰ্চৰ বিষয়ে জানিব আছে বা কিবা নতুন অফাৰৰ বিষয়ে জানিব আছে তেতিয়া মোক কল কৰিব পাৰিবা ঠিক আছে